নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জুলাই বাৰ্ষিক অধিৱেশনৰ লাই খুঁটা স্থাপন। ধেমাজি জিলাৰ চিমেণ্ট চাপৰিৰ চেৰেন পথাৰৰ পৰমানন্দ আটা সমন্বয় ক্ষেত্ৰত অহা 10, 11 আৰু 12 ফেব্ৰুৱাৰীত অনুষ্ঠিত ৯২ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। সেই উপলক্ষে দেওবাৰে পুৱা 10 বজাত সংঘৰ পৰম্পৰা অনুসৰি অধিৱেশনৰ পবিত্ৰ লাই খুঁটা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰী কমলাকান্ত গগৈয়ে। এই উপলক্ষে চেৰেন পথাৰত এক উদুলি মুদুলি পৰিৱেশৰ সূচনা হয়। লাই খুঁটা স্থাপন হোৱা চেৰেন পথাৰৰ পৰমানন্দ আটা সমন্বয় ক্ষেত্ৰ ভকত বৈষ্ণৱৰ নাম প্ৰসংগৰে মুখৰিত হৈ পৰে। আজি সন্ধিয়াৰ পৰৱৰ্তী বাতৰিলৈ যোৱাৰ আগতে এই মুহূৰ্তত আহিছে এক ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা। অসমত বিলীন হ'ব 1 চনীয়া ভূমিৰ পট্টা। মোৰ কাৰ্যকালত বিলীন কৰিম 1 চনীয়া পট্টা, এই বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ভূমি ৰাজহ নিয়ন্ত্ৰণ 1886ৰ পৰা বিলীন কৰি দিয়া হ'ব। যিসকলে 1 চনীয়া পট্টাৰ বাবে আবেদন নকৰিলে তেওঁলোকক এইবাৰেই সুযোগ দিয়া হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। 1 চনীয়া পট্টা এক আহুৱাহপূৰ্ণ সংজ্ঞা। 1 চনীয়া পট্টা এক প্ৰকাৰ দিব্যাংগ মাটিৰ পট্টাদাৰ। মানুহক ভয় খুৱাবৰ বাবে ব্ৰিটিছ চাহেবে এইসমূহ সংজ্ঞা আনিছিল। চৰকাৰৰ বিৰুদ্ধে যাতে জনসাধাৰণে মাত মাতিব নোৱাৰে। বিধায়কসকলৰ সৈতে গল্প কৰাৰ সলনি ৰাইজৰ মাটিৰ কাম ক্ষীপ্ৰ গতিৰে কৰক। উপায়ুক্তসকলক উদ্দেশ্যি হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। দালালে জনা কামটো জিলা উপায়ুক্তসকলে নজনা নহয়। ডিচিয়ে ভালকৈ আইনখন পঢ়া হ'লে আজি মিছন বসুন্ধৰা মুকলি কৰিবলগীয়া নহ'লহেঁতেন। আজি সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে আজিৰে পৰা কাটাৰত ফুটবলৰ মহাৰণ। ভাৰতীয় সময় অনুসৰি নিশা 7:30 বজাৰ পৰা উদ্বোধনী অনুষ্ঠান। ফুটবলৰ মহাৰণ আৰম্ভ। বিশ্বৰ 32খন দেশৰ খেলুৱৈৰে ভৰি পৰিছে। আজি ভাৰতীয় সময় অনুসৰি নিশা 7:30 বজাৰ পৰা আৰম্ভ হ'ব ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান। প্ৰথম খেলখন আয়োজক দেশ কাটাৰ আৰু কুৱেডৰৰ মাজত অনুষ্ঠিত হ'ব। খেলখন নিশা 9:30 বজাত আৰম্ভ হ'ব। ভাৰতীয় সময় অনুসৰি নিশা 7:30 বজাৰ পৰা চলিব বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান। এইবাৰ বিশ্বকাপ মেচ প্ৰচাৰিত হ'ব ৰিলায়েন্স জিঅ' মালিকানাধীন স্পৰ্টছ 18 চেনেলত। প্ৰথমবাৰৰ বাবে বিশ্বকাপ চাব পৰা যাব মোবাইলত। অনুৰাগীসকলে প্লে ষ্ট'ৰৰ পৰা জিঅ' চিনেমা এপটো ডাউনলোড কৰিলেই মোবাইলত উপভোগ কৰিব পাৰিব মেচ।